Hey guys, good morning. জেছমিন অসমীয়াৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মোৰো ভাল, কাহ চৰ্দি অকণমান ভাল হৈছে জালুকীয়া খাই। আৰু আপোনালোকে বাৰু ভিডিঅ'টো চালেনে ৰেচিপিটো আৰু বনাই খাইছেনে বাৰু ঘৰত? যদিহে আপোনালোকৰো চৰ্দি হৈ আছে তেনেহ'লে ঘৰত বনাই খাই চাবচোন আৰু কেনেকুৱা পায় জনাব। মই সঁচাকৈয়ে কৈছোঁ, যদি এনেকৈ জালুকীয়া অকণমান খাই দিওঁ তেনেহ'লে মোৰ চৰ্দিটো অলপমান ভাল হয়। গতিকে আপোনালোককো দেখালোঁ, আপোনালোকে যদি খাই ভাল পায় তেতিয়াহ'লে মোক জনাব কেনেকুৱা পালে। এইকেইদিন দেখিছেনে বৰষুণ কেনেকৈ একেৰাহে দি আছে। বিহুলৈকে দিবই চাগে। বতৰটো এনেকুৱা কৰাৰ কাৰণে মানুহৰ বহুত অসুবিধা হৈছে। ধান শুকোৱা আৰু বিহুৰ কাৰণে পিঠা পনা খুন্দা, কাপোৰ কানি ধোৱা, বহুত কাম থাকে নহয় জানো। এতিয়া বাদ দিয়ক আৰু সেইবিলাক কথা। বৰষুণটো দিয়ে থাকিব, ৰ'দ দিলে মানে কামবিলাক কৰা হ'ব আৰু। এতিয়া যিহেতু বৰষুণ দি আছে, মই শ্বল এখন লৈ আছোঁ আৰু এইখন শ্বল দেখাইছোঁ দেই। এইখনৰ এটা কথা আছে, এইখন মোক জোৰোণত দিয়া শ্বল হয় আৰু বগা বস্তুটো মৰম লাগে যিহেতু মোৰ এইখন শ্বল বহুত মৰম লাগে। এতিয়া ৰাতিপুৱা শুই উঠি কাম বন কৰি আজৰি হৈ লৈছোঁ। বাকী এই বৰষুণ দি থকাৰ কাৰণে ক'তো যাব পৰা হোৱা নাই। আপোনালোকক ক'ৰবাত যোৱা ভিডিঅ' দিম বুলি ভাবিছিলোঁ, নতুন ঠাইলৈ যোৱা, কিন্তু দিব পৰা হোৱা নাই। তথাপিও আজি এফালে যাব লগা আছে, আপোনালোকক দেখাম ক'ত যাওঁ কি কৰোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু আপোনালোকৰ পৰা মোক বহুত মৰম চেনেহ আশীৰ্বাদৰ প্ৰয়োজন হৈছে। আগৰ ভিডিঅ'বিলাকত বহুত মৰম দিছে আৰু আশা কৰোঁ এইটো ভিডিঅ'টো মোক যথেষ্ট মৰম দিব আৰু ভিডিঅ'টো চাব শেষলৈকে। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজিনো কি কৰোঁ, ক'ত যাওঁ, সকলোবিলাক দেখাই থাকিম। স্কিপ নকৰাকৈ চাই থাকিব শেষলৈকে, ব'লক। ৰাতিপুৱা কাম বন কৰি আজৰি হৈ ভাত পানী খাই আকৌ কাম বন কৰি মেলি অকণমান শুই ল'লোঁ। অকণমান টোপনি লাগিলে আৰু এতিয়া শুই উঠিছোঁ। মনটো অকণমান ভাল লগা নাই, চাহ অকণমান খাই লওঁ, তেতিয়া অকণমান মনটো ভাল লাগিব। মিষ্টাৰ আৰু মা গৈছে বজাৰ কৰিবলৈ। আজি যিহেতু বৃহস্পতিবাৰ, আমাৰ ইয়াত ধেমাজিত আজি সাপ্তাহিক বজাৰ বহে। সকাম এখনো কৰিব লগা আছে, তেওঁলোকে বজাৰ কৰিবলৈ গৈছে। সকাম কেতিয়া আছে আপোনালোকক দেখাম বাৰু, মই জনাম কেতিয়া আছে সকামখন। আজি নহয়, কিন্তু আজি বজাৰহে কৰিবলৈ গৈছে। যিহেতু বজাৰ যেতিয়া তেতিয়া নবহে, গতিকে তেওঁলোক বজাৰ কৰিবলৈ গ'ল আৰু ময়ো এতিয়া শুই উঠিছোঁ। অকণমান টোপনি লাগি আছে, মনটো ভাল লগা নাই, গতিকে অকণমান চাহ খাই লওঁ। এয়া মোৰ চাহ ৰেডি হৈ গ'ল। এইফালে বিংগো এক পেকেট লৈ লৈছোঁ, এই পেকেটটো খাম আৰু ইয়াত 2টা বিস্কুট লৈছোঁ, অকণমান ভুজিয়া আৰু এইটো লাল চাহ। মই বিশেষকৈ লাল চাহ বেছি খাওঁ, মানে মই চেনি দিয়াটো ইমান খাব নোৱাৰোঁ, কাহ হৈ থাকে আৰু ভয়ো লাগে। মোৰ মাৰ ডায়েবেটিছ আছে, সেইটো কাৰণে ভয় লাগি থাকে। আমি মাৰ লগতে চেনি নাখাই মানে অভ্যাসেই হৈ গ'ল আৰু চেনি নাখাওঁৱেই। আৰু আপোনালোকেও বেছি চেনি নাখাব দেই, চেনি খোৱাটো বৰ ভাল নহয়, মিঠা খোৱাটো। তেতিয়াহ'লে চাহটো খাই লওঁ। আজি আপোনালোকক মই এটা কথা ক'ম। 100% মানুহৰ ভিতৰত মোক, মানে মোৰ লগত চিনাকি 100% মানুহৰ ভিতৰত মোক 90% মানুহে এটা কথাই কয়, আৰু সেই কথাটো হৈছে যে তই ইমান ক্ষীণ কিয় আৰু তই ভাত নাখাৱ নেকি? মই সেইটো কথা উত্তৰত কি দিম কি নিদিম একো ভাবিয়ে নাপাওঁ। মানে ইমান কৈ থাকে যে ক'তো যাবকে মন নাযায়, ক'ৰবাত ওলাই গ'লে হ'ল আৰু তই আগতকৈ বেছি ক্ষীণ হ'লি, কি হৈছে তোৰ, ভাত নাখাৱ নেকি তই, সেইবিলাক। মানে কি কৰিম আৰু, এতিয়া ক্ষীণ হৈছোঁ আৰু উপায়টো নাই, শকত হ'ব পৰা নাই। দুখটো লাগে, মোৰো লাগে, শকত মানুহবিলাক দেখিলে নিজকে ইমান ক্ষীণ লাগে। হ'ম আৰু এদিন নহয় এদিন শকতটো হ'মেই। এতিয়া মিষ্টাৰ আৰু মা বজাৰৰ পৰা আহি পালেহি আৰু তেওঁলোকে চাহ খাই লওক। মই যিহেতু চাহ খালোৱেই, তাৰপিছতে মিষ্টাৰ আৰু মই যাম এফালে। আপোনালোকক দেখাই থাকিম ক'ত যাম। মই তেতিয়াহ'লে ৰেডি হৈ লওঁ, তাৰপিছতে ক'ম ক'ত যাম, আপোনালোকে চাই থাকক। এতিয়া আমি যাবলৈ ওলাইছোঁ হস্পিটেল, আৰু হস্পিটেলনো কিয় যাওঁ আপোনালোকে চাই থাকিব। হস্পিটেল আচলতে বিশেষ যাব লগা হ'ল কাৰণ এটাত, আপোনালোকে চাই থাকিব। এতিয়া আমি হস্পিটেল গৈ আছোঁ আৰু বতৰটো অকণমান মুকলি যেন দেখি চুৱেটাৰ নিপিন্ধাকৈ আহিছিলোঁ, কিন্তু এতিয়া স্কুটিত আহি থাকোঁতে ইমানেই বতাহ লাগিছে গাত, বহুত ঠাণ্ডা হৈছে। এতিয়া আমি হস্পিটেল পালোহি আৰু স্কুটিখন ইয়াতে থৈ যাম। আমাৰ ভকত এজনো আছে ইয়াতে, লগৰ কেইজনমানো আছে এখেতৰ, ইয়াতে স্কুটিখন থৈ যাম আমি। এয়া ৰাস্তাৰ অৱস্থা চাওকচোন। এইকেইদিন বৰষুণ দি একেবাৰে ৰাস্তা একদমেই বেয়া কৰি দিছে, চবফালে বোকা আৰু পানী।
এয়া এতিয়া আমি হস্পিটেলখনৰ ভিতৰলৈ সোমাই গৈ আছোঁ। এইখন আচলতে বহুত আগৰ পৰা আছিলে হস্পিটেলখন, কিন্তু এইটো বিল্ডিং নতুনকৈ বনোৱা হৈছে। আগতে ইয়াত পুৰণা আছিলে, ইমান বিল্ডিং নাছিলে, এতিয়া এইটো নতুনকৈ বিল্ডিং বনাইছে। আচলতে আমি এতিয়া হস্পিটেললৈ অহাৰ কাৰণটো হৈছে এই মইনাৰ লগত যিজন গৈ আছে সেইজন আমাৰ ভকত হয়, আৰু তেওঁলোকৰে ইয়াতে ভকত আৰু ভকতনীহঁত আহি আছে। আমাৰ ভকত ভকতনী এজনী ধুনীয়া মৰম লগা পৰী জন্ম হৈছে, আৰু তেওঁলোকৰ ওচৰলৈকে আচলতে আমি আহিছোঁ মাত এষাৰ লগাওঁ বুলি। তেওঁলোকৰ হ'ল আজি 3 দিনমান কেঁচুৱা জন্ম হোৱা, কিন্তু আমি আহিব পৰা নাছিলোঁ। আজিয়ে আহিছোঁ কাৰণ আগৰ কেইদিন বহুত বৰষুণ দি আছিলে, আহিব পৰা নহ'লে। এতিয়া 3rd ফ্ল'ৰত আছে, কেবিনত আছে ভকতনী, আমি তালৈকে গৈ আছোঁ। ব'লক আপোনালোককো দেখাই আছোঁ। এয়া এতিয়া আমি ওপৰলৈ উঠি গৈ কেবিন পাইছোঁগৈ। এইটোৱে হৈছে আমাৰ ভকতনী থকা ৰুমটো। যিহেতু ইয়াত এতিয়া মানুহ বহুত থাকিব, গতিকে ভিডিঅ'টো ভিতৰখিনি নেদেখাওঁ। এয়াই হৈছে মৰম লগা পৰিজনী, আৰু মই আমৈকে অকণমান লৈছোঁ, আৰু এয়া হৈছে মাক আৰু আমাৰ কণমানিজনী। এতিয়া আমি হস্পিটেলৰ পৰা আহি পালোঁহি। হস্পিটেলত থাকোঁতে আচলতে কথা বতৰা পাতি থাকোঁতে সময়টো কেতিয়ানো গ'ল গমকে নাপালোঁ। এতিয়া প্ৰায় 6:30মান বাজিলে, সন্ধিয়া হৈ আহিলে। গতিকে ভাবিলোঁ ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। হস্পিটেলত বিশেষকৈ ইমান ভিডিঅ' বনাব পৰা নহ'লে, কাৰণ তাত মানুহবিলাকো থাকে, আৰু মেডিকেলত থাকিলে কোনোবা মনটো ভাল লাগি নাথাকে, গতিকে ইমান ভিডিঅ' বনোৱা নহ'ল। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক প্লিজ চাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, আকৌ এটি নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। থেংক ইউ।